পেৰা ৰেচিপি একেবাৰে কম সময়তে কম খৰচতে খুব হেলদি হয় দোকানৰ দৰে সোৱাদ পাব আৰু দেখিবলৈও তেনেকুৱাই হ'ব আহকচোন কেনেদৰে বনালো এবাৰ চাও যেহেতুকে চাৰিওফালে কোভিড-19ৰ ভয়াবহতাই দেখা দিছে সেয়েহে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যাতে আপোনালোকেও ঘৰতে এনেদৰে বনাই পেলাই আপোনালোকৰ ল'ৰা ছোৱালীক দিব পাৰে আৰু লগতে মই সমগ্ৰ বিশ্ববাসীকে অনুৰোধ কৰিছোঁ প্লিজ ঘৰৰ বাহিৰ নোলাব কোভিড-19 আহিব নিদিব প্লিজ ঘৰৰ বাহিৰ নোলাব ঘৰতেই থাকক 3 মিনিটত দোকানৰ ষ্টাইলত পেৰা বনাবৰ কাৰণে এয়া মই লৈছোঁ চাটুগুৰি মিক্সিত দি দিলোঁ দুবাটি চাটুগুৰি মই ইয়াতে দি দিছোঁ এয়া এবাটি মই চেনি লৈছোঁ চেনিখিনিও মই মিক্সিত দি দিলোঁ এতিয়া শুকানকৈ এইখিনি মই মিক্সিত ভালদৰে গুড়া কৰি ল'ম এয়া চাওক ধুনীয়াকৈ গুড়ি হৈ গৈছে ইয়াত ঢালি ল'লোঁ কাঁহীখনত চাওক ধুনীয়াকৈ গুড়ি হৈ গৈছে ইয়াতে মই এতিয়া দিম ঘি এয়া ঘি দিলোঁ এতিয়া মই ধুনীয়াকৈ এইখিনি হাতেৰে ধুনীয়াকৈ সানিম এয়া মই ধুনীয়াকৈ ঘিখিনি চাৰিওফালে সানি ল'লোঁ এতিয়া ইয়াতে দিম অকণমান পানী এয়া চাওক ভালদৰে মই এইখিনি মাৰি ল'লোঁ এয়া মোৰ পেৰা ৰেডি হৈ গ'ল দুইখন হাতেৰে লাড্ডু কৰি তাক পেৰাৰ আকাৰত চেপ দি লৈছোঁ এয়া চাওক এতিয়া মই এইখিনি ফ্ৰিজত থৈ দিম এনেদৰে আপোনালোকেও বনাই চাবচোন খুব টেষ্টি হয় যদি মোৰ ৰেচিপিটো ভাল লাগিছে কাইণ্ডলি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ধন্যবাদ